বহু বছৰৰ আগৰ ঘটনা। কোনো এখন হাবিত ভালেমান জীৱ-জন্তুৱে বৰ সুখ শান্তিৰে বাস কৰিছিল। সিহঁতৰ কোনো ৰজা নাছিল যদিও নিয়ম শৃংখলাৰ অভাৱ নাছিল। সিহঁতে কেতিয়াবা হাবিৰ মাজত বিভিন্ন প্ৰতিযোগিতা আৰু নৃত্য গীতৰ আয়োজনো কৰিছিল। এনে অনুষ্ঠানবোৰত বিভিন্ন জন্তুৱে নিজৰ পাৰদৰ্শিতা খুব সুন্দৰভাৱে প্ৰদৰ্শন কৰিছিল। বিশেষকৈ মানুহৰ দৰে প্ৰাণী বান্দৰে তেনেবোৰ অনুষ্ঠানত বৰ সুন্দৰ নৃত্য কৰিছিল। বান্দৰৰ নৃত্য দেখি অন্য জন্তুবোৰে তবত মানিছিল। পিছত সিহঁতে সভা পাতি সিদ্ধান্ত লৈছিল যে সকলো জন্তুক শাসন কৰাৰ বাবে এজন ৰজাৰ আৱশ্যক হ'ব। এই ৰজাজন কেৱল বান্দৰেহে হ'ব পাৰিব। বান্দৰক আৰু পায় কোনে? সি ৰজা হ'বলৈ পাই তাৰ আনন্দ উৎসৱ দুগুণ বাঢ়িল। ইফালে বান্দৰ ৰজা হোৱাৰে দুখে শিয়ালৰ নিদ্ৰা হৰণ কৰিলে। তাৰ মনে কোনো পধ্যেই মানি ল'ব নোখোজে যে বান্দৰ ৰজা হ'ল। সেইকাৰণে শিয়ালে উপায় চিন্তিবলৈ ধৰিলে কেনেকৈনো বান্দৰক ৰজা ভাঙিব পাৰি। এদিন সি ভাবি এটা উপায় উলিয়ালে। হাবিখনৰ সেই সীমাত সি এখন জাল পাতিলে আৰু তাত বিভিন্ন ধৰণৰ বান্দৰৰ ভালপোৱা ফল-মূল ৰাখিলে। সকলো ব্যৱস্থা ঠিক-ঠাক কৰি অহাৰ পিছত শিয়ালে বান্দৰক ক'লে, মহাৰাজ, আপোনাৰ বাবে এঠাইত সুন্দৰ খাদ্যৰ ব্যৱস্থা কৰা হৈছে। আপুনি সোনকালে বলক, পিছতো ৰজা হৈ থাকিব পাৰিব। খোৱা বস্তুৰ নাম শুনাৰ লগে লগে বান্দৰৰ জিভাৰ পানী ওলাব ধৰিলে। সি জাপ মাৰি উঠিল আৰু শিয়ালৰ লগত যাবলৈ সাজু হ'ল। আগে শিয়াল, পিছে বান্দৰ। দূৰত জালখন দেখুৱাই দি শিয়ালে ক'লে, মহাৰাজ, আপুনি আৰম্ভ কৰক, মই গৈ আছো। লোভত থাকিব নোৱাৰি বান্দৰ জালত জঁপিয়াই পৰিল আৰু তাতেই বন্দী হ'ল। বান্দৰে তাৰ পৰা মুক্ত হ'ব নোৱাৰি চিঞৰিবলৈ ধৰিলে। টেঙৰ শিয়ালে হাবিৰ সকলো জন্তুক মাতি আনি বান্দৰৰ অৱস্থাটো দেখুৱাই ক'লে, চোৱা ভাইহঁত, বান্দৰৰ বিলৈ। সি নিজকে ৰক্ষা কৰিব পৰা নাই, অথচ আমাৰ ৰজা হ'ব আহে। বান্দৰক লগে লগে ৰাজপদবীৰ পৰা আঁতৰ কৰা হ'ল। ভাইটি-ভণ্টিসকল, এই কাহিনীটোৰ পৰা আমি ইয়াকেই শিকিব পাৰোঁ যে সকলো কাম আমি ভাবি চিন্তিহে কৰিব লাগে, নতুবা বিপদ চুলিৰ আগত থাকে। আশা কৰোঁ তোমালোকে সাধুটো শুনি ভাল পালা। আমি লগ পাম আৰু এটা সুন্দৰ এনেধৰণৰ সাধুৱেৰে। এতিয়ালৈ আমি মাগিছো বিদায়।